Hi guys, my name is Arman. Today I have got 30 multiple choice questions regarding the history of Assam. And if you are preparing for civil service examination or any kind of competitive exams, then this video is going to be very helpful for you. So please watch this video till the end. But before I begin, please like this video and subscribe to my channel and share this video with your friends. So guys, without any further delay, let's have our first question. So our first question is, in which treaty marks the end of Mir Jumla's occupation of Ahom capital Gorgaon? So guys, এই কোৱেশ্চনটোৰ মিনিংটো হৈছে মানে কোনটো ট্ৰিটিয়ে মিৰ জুমলাই যিটো কব্জা কৰিছিলে আহোম কেপিটেল গড়গাঁওটো সেইটো অন্ত পেলাইছিলে। সো সেই ট্ৰিটিটোৰ নাম হ'ল ট্ৰিটি অফ ঘিলাজৰিঘাট। ঠিক আছে। এণ্ড তাৰপিছত ছেকেণ্ড কুৱেশ্যন হৈছে হুইচ বুঢ়াগোহাঁই হিমছেল্ফ ৰিজেক্টেড দ্য অফাৰ অফ বিকামিং এন আহোম কিং অন টু অকেজনছ। মানে কুৱেশ্যনটোৱে সুধিছে কোনজন বুঢ়াগোহাঁয়ে দুবাৰৰ বাবে অপৰচুনিটি পাইছিলে আহোম ৰজা হোৱাৰ, কিন্তু তথাপি দুবাৰেই তেখেতে মানে সেই অফাৰটো মানে ৰেজেক্ট কৰিছিলে। চ' তেখেতৰ নাম হৈছে অতন বুঢ়াগোহাঁই। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 হৈছে হু ৱাজ দ্য ছেকেণ্ড ইন লিডাৰশ্বিপ নেক্সট টু দ্য লাচিত বৰফুকন ডিউৰিং দ্য বেটেল অফ চৰাইঘাট। চ' গাইজ এই কুৱেশ্যনটোৰ মিনিং হৈছে মানে আমি সকলোৱে জানো যে যিটো শৰাইঘাটৰ যুদ্ধ হৈছিলে সেই যুদ্ধত লাচিত বৰফুকনে নেতৃত্ব কৰিছিলে। চ' তেখেতৰ নেক্সট লিডাৰটো কোন আছিলে সেই সুধিছে কুৱেশ্যনটোৱে। চ' তেখেতৰ নেক্সট লিডাৰ আছিলে, তেখেতৰ নাম আছিলে অতন বুঢ়াগোহাঁই। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 4 the Gohai Kamal Ali which was constructed during Naranarayan connects Coachbihar to which place? So কুৱেশ্যনটোৱে সুধিছে মানে নৰনাৰায়ণৰ ৰাজত্ব কালত এটা গোহাঁই কমল আলি নামৰ এটা পথটো কনষ্ট্ৰাক্ট কৰা হৈছিলে। সেই পথটোৱে দুটা ঠাই কানেক্ট কৰিছিলে। এটা ঠাই আছিলে কোচবিহাৰ আৰু আন এটা ঠাইটো কি আছিলে সেইটো সুধিছে। চ' আন এটা ঠাইটো হৈছে নৰ্থ লখিমপুৰ। ঠিক আছে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5টো হৈছে ইন উইচ ইয়াৰ চিলাৰাই মেনেজ টু অকুপাই দ্য কেপিটেল অফ আছাম গড়গাঁও। চ' কুৱেশ্যনটোৱে সুধিছে মানে চিলাৰাই কেতিয়া আহোম কেপিটেল গড়গাঁওটো অকুপাই কৰিছিলে, মানে কব্জা কৰিছিলে। চ' তাৰ এনচাৰটো হ'ব 1563। ঠিক আছে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 6 হৈছে বাই হোম হিয়ংথাল কপাৰ প্লেট ৱাজ ইছ্যুড। চ' এই কুৱেশ্যনটোৰ মিনিং হৈছে হিয়ংথাল কপাৰ প্লেটটো কোনে ইছ্যু কৰিছিলে। চ' সেই ৰজাজনৰ নাম হ'ল হাজাৰৰ বৰ্মন। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 7 ইন উইচ প্লেচ ৱাজ দ্য কেপিটেল অফ মেলাচ্ছা ডাইনাষ্টি। চ' মানে কোনটো প্লেচ আছিলে মেলাচ্ছা ডাইনেষ্টিৰ কেপিটেল। ঠিক আছে। তো ইয়াৰ এনচাৰটো হ'ব হৰপেশ্বৰ। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 8 হৈছে আণ্ডাৰ হুজ গভৰ্ণৰ জেনেৰেলশ্বিপ দ্য য়াণ্ডাবু ট্ৰিটি ৱাজ চাইন্ড। চ' আমি সকলোৱে জানো য়াণ্ডাবু ট্ৰিটি ব্ৰিটিছ আৰু ব্ৰহ্মাৰ মানে ম্যানমাৰৰ মাজত হৈছিলে। চ' এই ট্ৰিটিটো যেতিয়া চাইন হৈছিলে তেতিয়া মানে ব্ৰিটিছৰ ফালৰ পৰা মানে যিজন মানুহ আছিলে তেখেত আছিলে গভৰ্ণৰ জেনেৰেল। চ' সেই সময়ৰ গভৰ্ণৰ জেনেৰেল আছিলে। চ' তেখেতৰ নাম আছিলে লৰ্ড এম হাৰ্ষ্ট। ঠিক আছে। এণ্ড তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 19 হৈছে which official appointed by Ahom King Pratap Singha were the negotiator of Posa with hill tribes. চ' কুৱেশ্যনটোৱে সুধিছে কি আহোম ৰজা প্ৰতাপ সিংহই কোনজনক এজ অফিচিয়েল এপইণ্ট কৰিছিলে টু নেগ'চিয়েট মানে পচা এক্টটো যেতিয়া মানে পচা যিটো মানে নামৰ এটা যিটো ট্ৰিটি হৈছিলে সেই ট্ৰিটিটো মানে কৰিবৰ কাৰণে প্ৰতাপ সিংহই কাক এপইণ্ট কৰিছিলে আগেইনষ্ট মানে হিল ট্ৰাইবছৰ আগেইনষ্টে। ঠিক আছে। চ' ইয়াৰ এনচাৰটো হ'ব কটকী। চ' কটকীসকলক ৰজা প্ৰতাপ সিংহই এপইণ্ট কৰিছিলে এজ আ অফিচিয়েল নেগ'চিয়েটৰ ফৰ দ্য পচা। ঠিক আছে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 10 হৈছে হুইচ ইজ দ্য কাৰেণ্ট নেম অফ দ্য এনচিয়েণ্ট চিটি বেংমাৰা। চ' কুৱেশ্যনটোৱে সুধিছে কি কোনটো চিটি এনেকুৱা লাইক অতীতত সেই চিটিটোক বেংমাৰা বুলি জনা গৈছিলে। চ' সেই চিটিটোৰ বৰ্তমানৰ নামটো কি। চ' সেইটো চিটিৰ বৰ্তমানটোৰ নাম হ'ল বেংমাৰা চহৰৰ বৰ্তমান নামটো হ'ল তিনিচুকীয়া। চ' তিনিচুকীয়া আগতে বেংমাৰা বুলি জনা গৈছিলে। ঠিক আছে। চ' তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 11 ফ্ৰম ৱেন টু ৱেন শিৱসাগৰ ৱাজ দ্য কেপিটেল অফ আছাম। চ' কুৱেশ্যনটোৱে সুধিছে মানে কেতিয়াৰ পৰা কেতিয়ালৈকে শিৱসাগৰটো আহোম সাম্ৰাজ্যৰ কেপিটেল আছিলে, মানে ৰাজধানী আছিলে। চ' ইয়াৰ এনচাৰ হ'ব 1699 to 1788। চ' মানে ইন টোটেল 89 years শিৱসাগৰ এজ এ কেপিটেল অফ আহোম কিংডম আছিলে। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 12 ডিউৰিং হুজ ৰেইন দ্য মোগল ভাইজৰী এট বেংগল মিৰ জুমলা
invaded and occupied the Ahom kingdom? So এই কুৱেশ্যনটোৱে সুধিছে মানে মোগলৰ ফালৰ পৰা যিজন ভাইচাৰী আছিলে মিৰ জুমলাই যেতিয়া মানে আহোম কেপিটেল অকুপাই কৰিছিলে সেইটো সময়ত অসমৰ ৰজাজন আহোমৰ সাম্ৰাজ্যৰ ৰজাজন কোন আছিলে চ' সেইটো সময়ৰ আহোম ৰজা আছিলে তামলা ঠিক আছে তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 13 হৈছে হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম এইটো সবেই জানে ডেট প্ৰাগজ্যোতিষপুৰ ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম ঠিক আছে তাৰপিছত ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ চ' মাই ফ্ৰেণ্ড ইয়াতে মনত ৰাখিব এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় বাৰে বাৰে আহি থাকে চ' আপোনালোকে মনত ৰাখিব ভালকৈ যে আগতে অসমৰ কেপিটেল আছিলে শ্বিলং আৰু পিছলৈ গৈ পেলাই ইয়াক দিছপুৰলৈ সলনি কৰা হৈছিলে চ' এইটো হৈছিলে 1973 চনত ঠিক আছে চ' তাৰপিছত কুৱেশ্যন নম্বৰ 15 হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম চ' মানে আহোম সাম্ৰাজ্যৰ একেবাৰে শেষৰ ৰজাজনৰ নাম কি আছিলে চ' তেখেতৰ নাম আছিলে পুৰন্দৰ সিংহা ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 16 ইন হুইচ ইয়েৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড চ' আমি সকলোৱে জানো আগতেও কৈছোঁ মই এই ইয়াণ্ডাবু ট্ৰিটিটো হৈছিলে ব্ৰিটিছ আৰু তাৰপিছত এই বাৰ্মাৰ মানসকলৰ মাজত চ' এইটো হৈছিলে 1826ত যদি আপোনালোকক লাগে ইয়াণ্ডাবু ট্ৰিটিৰ বিষয়ে অলপ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰিব মই তাৰ কাৰণে এটা বিশেষকৈ ভিডিঅ' বনাই দিম ঠিক আছে চ' তাৰপিছত আহিল কুৱেশ্যন নম্বৰ 17 ইন হুইচ ইয়েৰ চুকাফা ইষ্টাব্লিছেছ আহোম কিংডম ইন চৰাইদেউ চ' মানে কুৱেশ্যনটো সুধিছে আহোম কিং চুকাফাই কোনটো ইয়াৰত চৰাইদেউত ৰাজধানী পাতিছিলে ঠিক আছে চ' তাৰ এনচাৰটো হ'ব 1253 1253ত আহোম কিং চুকাফাই চৰাইদেউক এটা কিংডম বনাই লৈছিলে ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 18 ইন হুইচ ইয়েৰ দ্য বেটল অফ চৰাইঘাট ৱাজ ফট এইটো কুৱেশ্যনটো সবেই জানে এনচাৰ তথাপিও মানে এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে আৰু কেতিয়াবা কনফিউজিং হৈ যায় চ' মনত ৰাখিব 1671 ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 19 when was the uprising of পাথাৰুঘাট took place চ' এই পাথাৰুঘাটৰ আপৰাইজিংটো কেতিয়া হৈছিলে সেইটো সুধিছে চ' সেইটো হৈছিলে 1894 চনত চ' তাৰপিছত কুৱেশ্যন নম্বৰ 20 হু ৱাজ শদিয়া হুৱা গোহাঁই চ' শদিয়া হুৱা গোহাঁইটো কোন আছিলে সেইটো সুধিছে তেখেত আছিলে নেভেল কমাণ্ডাৰ বুলি ক'লে নৌবাহিনীৰ কমাণ্ডাৰ আছিলে তেখেত ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 21 হুইচ আহোম কিং ইজ অলছ' ন'ন এজ ভাগ ৰজা চ' এই কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় বাৰে বাৰে আহি থাকে চ' মনত ৰাখিব ভাগ ৰজা বুলি চোৰামফাক জনা যায় ঠিক আছে চোৰামফাক ভাগ ৰজা বুলিও জনা যায় অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 22 হু ৱাজ দ্য ফাৰ্ষ্ট আহোম মনাৰ্ক টু এজিউম দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ চ' ইয়াত মনাৰ্ক শব্দ দিয়া আছে সেই মনাৰ্ক শব্দটো হৈছে মানে মনাৰ্ক মানে হ'ল ৰজা ঠিক আছে চ' যিটো ৰাজতন্ত্ৰ থাকে তাক আমি মনাৰ্কি বুলি কওঁ চ' ঠিক আছে চ' ইয়াত কুৱেশ্যন সুধিছে কোনজন প্ৰথম আহোম ৰজা আছিলে যিজনে হিন্দু টাইটেল স্বৰ্গনাৰায়ণটো একুৱায়াৰ কৰিছিলে ঠিক আছে এজিউম কৰিছিলে চ' তেখেতৰ নাম হ'ল চুহুংমুং ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 23 হু লেড দ্য ফাৰ্ষ্ট ৰেবেলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম চ' মানে কোনজন অসমীয়া আছিলে প্ৰথম যিজনে ব্ৰিটিছ ৰুলৰ এগেইনষ্টত ৰেবেল কৰিছিলে মানে বিদ্ৰোহ কৰিছিলে চ' তেখেতৰ নাম হ'ল গোমধৰ কোঁৱৰ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 24 হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ 1942 ৰেভলিউশ্যন ইন আছাম চ' মানে এই 1942 যিটো ৰেভলিউশ্যন হৈছিলে মানে ক্ৰান্তি হৈছিলে চ' সেইটো সময়ৰ প্ৰথম মাৰ্টিয়াৰজন কোন আছিলে মানে শ্বহীদ কোন আছিলে তো শ্বহীদ আছিলে কুশল কোঁৱৰ ঠিক আছে 1942 মনত ৰাখিব কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিলে চ' সেইটো সময়ত অসমৰ পৰা প্ৰথম মাৰ্টিয়াৰ আছিলে কুশল কোঁৱৰ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 25 হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন টাইটেল চ' কুৱেশ্যনটি সুধিছে বৰবৰুৱা আৰু বৰফুকন টাইটেলটো কোনজন আহোম ৰজাই সৃষ্টি কৰিছিলে চ' তেখেতৰ নাম হ'ল প্ৰতাপ সিংহ ঠিক আছে তাৰপিছত ইন হুইচ ইয়েৰ দ্য মাওমৰীয়া ৰিবেলিয়ন হেজ ষ্টাৰ্টেড এই মাওমৰীয়া বিদ্ৰোহটো একেবাৰে বহুত ইম্পৰ্টেণ্ট হয় অসমৰ হিষ্ট্ৰীত চ' যদি আপোনালোকে ইয়াৰ বিষয়ে বিশেষকৈ জানিব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্ট কৰিব মই তাৰ কাৰণে এক ছেপাৰেট ভিডিঅ' এটা বনাম চ' কুৱেশ্যনটি সুধিছে কোনটো বছৰত মাওমৰীয়া ৰিবেলিয়ন হৈছিলে চ' এইটো হৈছিলে 1769 চনত চ' গাইজ আমাৰ 27 নম্বৰ কুৱেশ্যনটো হৈছে ডিউৰিং হুইচ আহোম কিং ৰেইন দ্য চৰাইঘাট বেটেল ৱাজ এণ্ডেড উইথ দ্য ডিচিচিভ
উইন অভাৰ মোগলছ। চ' কুৱেশ্যনটোৱে সুধিছে মানে এই শৰাইঘাটৰ যিটো যুদ্ধ হৈছিলে সেইটো সময়ত আহোম ৰজাটো কোন আছিলে। চ' সেইটো সময়ত আহোম ৰজাজন আছিলে উদয়াদিত্য সিংহা। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 28 সুধিছে হু ইষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি ইন আছাম। চ' মানে বৰ্মন ডাইনেষ্টি কোন পৃষ্ঠপোষক কোন আছিলে, মানে কোনে বৰ্মন ডাইনেষ্টিটো ইষ্টাব্লিছ কৰিছিলে অসমত। চ' তেখেত আছিলে পুষ্য বৰ্মন। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 29 সুধিছে উইচ আহোম কিং শিফটেড দ্য কেপিটেল অফ আছাম কেপিটেল অফ আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ। চ' কুৱেশ্যনটোৱে সুধিছে মানে কোনজন আহোম ৰজাই আহোম সাম্ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ সলনি কৰিছিলে। চ' তেখেতৰ নাম হ'ল ৰুদ্ৰসিংহ। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 30 উইচ আহোম কিং ইজ অলছ' ন'ন এজ বামুণী কোঁৱৰ। চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। চ' মনত ৰাখিব, বাৰে বাৰে আহি থাকে। চ' চুডাংফা ইজ অলছ' ন'ন এজ বামুণী কোঁৱৰ। অ'কে। তাৰপিছত আমাৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 31 আণ্ডাৰ হুজ গাইডেন্স দ্য বৃন্দাবনী বস্ত্ৰ ৱাজ ৱোভেন বাই দ্য আছামিজ উইভাৰ্ছ। চ' এই কুৱেশ্যনটোৰ মিনিং হৈছে মানে বৃন্দাবনী বস্ত্ৰটো যিটো আছে সেইটো মানে অসমৰ যিবিলাক মানুহে কাপোৰ বয় তেখেতসকলে বৈছিলে কাৰ গাইডেঞ্চত সেই কাপোৰবিলাক বোৱা হৈছিলে। চ' তাৰ এনচাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত সেই বস্ত্ৰকেইটা বোৱা হৈছিলে। চ' তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যন হৈছে আজিৰ ডিউৰিং হুজ ৰেইন মাওমৰীয়া ৰিবেলিয়ন ষ্টাৰ্টেড। চ' মাওমৰীয়া বিদ্ৰোহটো কোন ৰজাৰ ৰাজত্বকালত আৰম্ভ হৈছিলে। চ' ইয়াৰ এনচাৰটো হ'ব লক্ষ্মীসিংহ। ঠিক আছে। লক্ষ্মীসিংহৰ দিনৰ পৰা মাওমৰীয়া ৰিবেলিয়নটো ষ্টাৰ্ট হৈছিলে। এই মাওমৰীয়া ৰিবেলিয়নটো একেবাৰে গুৰুত্বপূৰ্ণ ঘটনা অসমৰ বুৰঞ্জীৰ। চ' ইয়াৰ বিষয়ে মই যদি আপোনালোকে বিচাৰে ভিডিঅ' বনাম তেতিয়াহ'লে কমেণ্ট কৰিব, ডেফিনেটলি মই ইয়াৰ ওপৰত ভিডিঅ' বনাম। ঠিক আছে। চ' তাৰপিছত থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে দেন লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চবলে। ঠিক আছে। থেংক ইউ, থেংকছ এ লট, হেভ এ গ্ৰেট ডে।